বন্ধুসকল, পূজ্য গুৰুদেৱে তেওঁৰ ধৰ্মকথাত কৈছে যে যিসকল নাৰীয়ে ৰাতিপুৱা শোৱাৰ পৰা উঠি দুৱাৰ মুখত পানী ঢালে তেওঁলোকে ভালদৰে কাণেৰে শুনি লওক যে গুৰুদেৱে তেওঁলোকৰ ঘৰখনৰ বাবে 4টা গুৰুত্বপূৰ্ণ কথা কৈছে। যিসকল মহিলাই এই 4টা নিয়ম মানি চলে তেওঁলোকৰ এনেকুৱা কোনো কাম নাই যে পূৰ্ণ নহয়, এনেকুৱা কোনো সমস্যা নাই যে যি দূৰ নহয়। সকলোতকৈ ডাঙৰ কথাটো হ'ল যে এই 4টা নিয়ম পালনৰ ফলত ঘৰৰ পৰিবাৰত সদায় মা লক্ষ্মীয়ে বিৰাজ কৰে আৰু যি ঠাইত মা লক্ষ্মীৰ আশীৰ্বাদ থাকে সেই ঠাইত কেতিয়াও ধন সম্পত্তিৰ অভাৱ নহয়, অৰ্থ কষ্ট নহয়। সেই ঘৰখনত কেতিয়াও ডাঙৰ ঋণৰ বোজা নাথাকে, সৰ্বদাই মা লক্ষ্মীৰ কৃপা পৰি থাকে। তেন্তে সেই 4টা নিয়ম কি? মানে যিসকল নাৰীয়ে ৰাতিপুৱা উঠি ঘৰৰ দুৱাৰত পানী ঢালে তেওঁলোকে এই ভিডিঅ'টো অৱশ্যেই চাওক। ইয়াৰ বাহিৰেও বন্ধুসকল, আপোনালোকে নিশ্চয় শুনিছে চাগৈ যে মা লক্ষ্মীৰ এগৰাকী ভনীয়েক আছে। তেওঁ হ'ল দৰিদ্ৰ। য'ত মা লক্ষ্মী থাকে, য'ত মা লক্ষ্মী নাথাকে তাত দৰিদ্ৰতাই বাস কৰে আৰু য'ত দৰিদ্ৰতাই বাস কৰে সেই ঠাইত জীৱন যাপন দুৰ্বিষহ হৈ পৰে। সেইখন ঘৰলৈ বহু সমস্যা আহিবলৈ ধৰে, মানসিক অশান্তি বাঢ়ি যায়, টকা পইচাৰ অভাৱে দেখা দিয়ে। এনেকুৱা বহু কাম আছে এটাৰ পিছত এটাকৈ ধ্বংস হ'বলৈ ধৰে। বন্ধুসকল, তেন্তে আহক জানো সেই 4টা নিয়ম কি যিবোৰ আমাৰ ঘৰৰ মহিলাসকলে অৱশ্যেই মনাটো উচিত। গুৰুদেৱে কৈছে যদি আপুনি আজিৰ পৰা এই 4টা নিয়ম মানিব পাৰে, মানিবলৈ আৰম্ভ কৰি দিয়ে, তেন্তে এনেকুৱা কোনো কাম নাথাকিব যিটো আপোনাৰ সফল নহ'ব, এনেকুৱা কোনো মনোবাসনা নাথাকিব যিটো পূৰ্ণ নহ'ব। সকলোতকৈ ডাঙৰ কথাটো হ'ল যে এই 4টা নিয়ম মনাৰ পিছত আপুনি আৰু কোনো বেলেগ উপায় কৰিব নালাগে, কোনো ব্ৰতো ৰাখিব নালাগে। বহু সময়ত আমি ভাবোঁ যে মনৰ ইচ্ছাৰ পূৰণৰ বাবে কোনো বিশেষ উপায় বা ব্ৰত পালন কৰিব লাগিব। কিন্তু গুৰুদেৱে কৈছে এই 4টা নিয়ম যদি মনৰ ভিতৰত স্থায়ী ৰূপত বহাই ল'ব পাৰে তেন্তে যিকোনো উপায় নকৰাকৈ, ব্ৰত নকৰাকৈ আপোনাৰ সকলো কামেই সহজেই সম্পন্ন হ'বলৈ ধৰিব। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল ঘৰলৈ টকা পইচা আহিবলৈ ধৰিব। টকা পইচাক লৈ যি সমস্যা চলি আছিল সেইবোৰ নোহোৱা হ'ব। যদি আপোনাৰ ঘৰত ঋণৰ বোজাও চলি আছিল তেন্তে সেইবোৰো লাহে লাহে নোহোৱা হ'বলৈ ধৰিব। তেন্তে আহক জানি লওঁ সেই 4টা গুৰুত্বপূৰ্ণ নিয়ম কি। চাওক বন্ধুসকল, আমি সকলোৱে জানো যে মা লক্ষ্মী সকলো সময়তে শুভ, সুন্দৰ আৰু পবিত্ৰ ঠাইত বাস কৰি ভাল পায়। আৰু তেওঁৰ ভনীয়েক যি দৰিদ্ৰ ৰূপে পৰিচিত, তেওঁ লেতেৰা, কাজিয়া পেচাল আৰু বিশৃংখলতাত থাকিবলৈ ভাল পায়। তেন্তে নিজেই ভাবি চাওক যে যিখন ঘৰত মৰম চেনেহ থাকে, শান্তি থাকে, য'ত টকা পইচাক উচিত ব্যৱহাৰ কৰা হয় সেই ঠাইতেই মা লক্ষ্মীয়ে বাস কৰে। যি ঘৰত কোনো ঝামেলা নাথাকে সেই ঘৰতেই মা লক্ষ্মীয়ে বাস কৰে আৰু যিবোৰ ঘৰত সকলো সময়তে অশান্তি, হাই কাজিয়া, নেতিবাচক বিশৃংখল দেখিবলৈ পোৱা যায় তেনে ঘৰত দৰিদ্ৰতাই বাস কৰে। গতিকে আমি নিজেও বহু সময়ত বহু ভুল কৰোঁ যিবোৰে দৰিদ্ৰতাক আমন্ত্ৰণ জনায়। এই ভিডিঅ'টোত আমি সেই ভুলবোৰৰ বিষয়েও জানিম আৰু আপোনালোকে আজিৰ পৰাই সেইবোৰ শুধৰাই ল'বলৈ চেষ্টা কৰিব। এতিয়া আমি জনাওঁ যে এটা গুৰুত্বপূৰ্ণ কথা, মা লক্ষ্মী ঘৰলৈ অহাৰ এক বিশেষ সময় থাকে। তেওঁ প্ৰতিদিনাই আমাৰ ঘৰলৈ আহে, কিন্তু যদি তেওঁ এনেকুৱা কিবা দেখে যিবোৰ তেওঁৰ ভনীয়েক দৰিদ্ৰতাই ভাল পায় তেন্তে তেওঁ ঘৰ এৰি গুচি যায়। তেন্তে এতিয়া প্ৰশ্ন যে মা লক্ষ্মীয়ে কি পচন্দ কৰে, এনেকুৱা কি কৰিলে তেওঁ প্ৰতিদিন ঘৰলৈ আহিব। বন্ধুসকল, বিশ্বাস কৰক যে মা লক্ষ্মীয়ে প্ৰতিদিনাই পৃথিৱীত ভ্ৰমণ কৰে আৰু প্ৰতিখন ঘৰৰ দুৱাৰলৈ আহে। কিন্তু যেতিয়া তেওঁ দেখে যে সেইখন ঘৰৰ লোকসকল তেতিয়ালৈকে শুই আছে, অব্যৱস্থিতত ডুবি আছে, তেতিয়া তেওঁ ঘূৰি যায়। তেওঁ ভাবে যে এই ঘৰখনত যেন মা লক্ষ্মীৰ আগমনৰ কোনো ব্যৱস্থাই নাই। এই ভাৱনা লৈ মা লক্ষ্মী ঘূৰি যায় আৰু সেই ঠাইত যি এইবোৰৰ প্ৰস্তুতি নাথাকে সেই ঠাইত তেওঁৰ ভনীয়েক দৰিদ্ৰতাৰ আগমন ঘটে। আৰু আপুনিতো জানেই যে যি ঠাইত দৰিদ্ৰতাই প্ৰৱেশ কৰে সেই ঠাইত এটাৰ পিছত এটা সমস্যা আৰু টকা পইচাৰ অভাৱ আৰম্ভ হৈ যায়।
তেন্তে বন্ধুসকল, এতিয়া আমি জানিবলৈ গৈ আছোঁ সেই 4টা গুৰুত্বপূৰ্ণ নিয়মৰ সম্পৰ্কে, যিবোৰ আমাৰ প্ৰত্যেকৰ ঘৰতেই পালন কৰাটো খুবেই প্ৰয়োজন। বিশেষকৈ ঘৰৰ বয়স্ক মহিলাসকলে এই নিয়মবোৰ অনুসৰণ কৰাটো বাধ্যতামূলক। প্ৰথম নিয়ম, ঘৰৰ মহিলাসকলে প্ৰতিদিনাই ৰাতিপুৱা খুব সোনকালে, সম্ভৱ হ'লে ব্ৰহ্ম মুহূৰ্তত অৰ্থাৎ ৰাতিপুৱা 4টাৰ পৰা 5টাৰ ভিতৰত উঠিবলৈ চেষ্টা কৰক, আৰু যদি অলপ দেৰি হয় একেবাৰে কমেও 6টা বা 7টাৰ ভিতৰত উঠিবলৈ চেষ্টা কৰক। ইয়াৰ পিছত কি কৰিব লাগিব? তেওঁলোকৰ উচিত যে ঘৰৰ মেইন গেট বা মেইন দুৱাৰত পানী ছটিয়াই দিয়াটো। কি ছটিয়াব লাগিব? পানী। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে বহু লোকৰ ঘৰতে ৰাতিপুৱা পানী ছটিওৱা হয়। ইয়াৰ এটা গভীৰ অৰ্থ আছে। মা লক্ষ্মীয়ে নিজেই কৈছে যে যি ঘৰৰ দুৱাৰৰ মুখত ৰাতিপুৱা পানী ছটিওৱা হয় সেই ঠাই তেওঁ পচন্দ কৰে, আৰু তেনে ঘৰত তেওঁ প্ৰৱেশ কৰিবলৈ ভাল পায়। তেন্তে আপোনালোকক কওঁ যে আজিৰ পৰাই এই অভ্যাস আৰম্ভ কৰক। ৰাতিপুৱা সোনকালে উঠি ঘৰৰ মুখ্য দুৱাৰত বিশুদ্ধ পানী ছটিয়াই দিয়ক। ইয়ে মা লক্ষ্মীক আকৃষ্ট কৰে। তেন্তে এতিয়া আপুনি কি কৰিব লাগিব? ঘৰৰ মহিলাসকলে ৰাতিপুৱা সম্ভৱ হ'লে ব্ৰহ্ম মুহূৰ্তত অৰ্থাৎ সূৰ্য উদয় হোৱাৰ আগতেই উঠক। কেৱল উঠি পানী ছটিয়াই দিলেই নহ'ব। সৰ্বপ্ৰথমে ঘৰ দুৱাৰ সাৰি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ল'ব লাগিব। তাৰ পিছত পানী ছটিয়াব লাগিব। কিছুমানে আকৌ কি কৰে, বাল্টিত পানী লৈ দুৱাৰৰ সম্পূৰ্ণ অংশই ধুই পেলায়, কিন্তু ইয়াত ধোৱাৰ কথা কোৱা নাই, পানী ছটিয়াই দিয়াৰ কথা কৈছে। পানী ঢালি পৰিষ্কাৰ আপুনি সন্ধিয়া সময়ত কৰিব পাৰিব, তাত কোনো সমস্যা নাই, কিন্তু ৰাতিপুৱা পানী ঢালিব নালাগে। পানী ছটিয়াই দিয়াটোৱেই গুৰুত্বপূৰ্ণ, কিয়নো মা লক্ষ্মীয়ে কৈছে যে মই সেই ঘৰত প্ৰৱেশ কৰোঁ যি ঘৰত ৰাতিপুৱা সময়ত বিশুদ্ধভাৱে পানী ছটিওৱা হয়। এইবাৰ জানো আহক আৰু এটা জৰুৰী বিষয়, যে পানী আপুনি ক'ৰ পৰা আনিব। বহুতেই বাহিৰৰ পৰা যিকোনো পানী লৈ আহে, কিন্তু সেইটো সঠিক নহয়। এই পানী আপুনি আনিব লাগিব আপোনাৰ ঘৰৰ পাকঘৰৰ পৰা। পাকঘৰৰ সেই পাত্ৰৰ পৰা য'ত আপুনি পান কৰাৰ বাবে বিশুদ্ধ পানী থৈ দিয়ে। এনেকুৱা পানী ল'ব লাগিব যিখিনি কোনেও মুখেৰে পান কৰা নাই, অৰ্থাৎ অস্পৰ্শ বিশুদ্ধ পানী। এটা লোটাত সেই পানী লৈ আহক আৰু ঘৰৰ মেইন গেটৰ সন্মুখত সাধাৰণভাৱে ছটিয়াই দিয়ক। এই প্ৰক্ৰিয়াই কেৱল ঘৰৰ পবিত্ৰতাকে নবঢ়ায়, লগতে মা লক্ষ্মীক আকৰ্ষণ কৰে আৰু দৰিদ্ৰতা দূৰ কৰাত সহায় কৰে। এতিয়া জানো আহক, ঘৰত এনেকুৱা কিছু ঠাই থাকে য'ত আমি পানী থৈ দিওঁ, আৰু যদি আপোনালোকে নাৰাখে তেন্তে আজিৰ পৰাই ৰখাৰ ব্যৱস্থা কৰক, কাৰণ সেই পানীয়ে ৰাতিপুৱা ঘৰৰ মূল দুৱাৰত ছটিয়াই দিব লাগিব। ইয়াত আৰু এটা গভীৰ কাৰণ আছে। আমাৰ পাকঘৰত য'ত পানী থোৱা হয় সেই স্থানক পিতৃদেৱৰ স্থান হিচাপে গণ্য কৰা হয়। গতিকে আমি যেতিয়া সেই স্থানৰ পৰা 1 লোটা পানী বা কলহৰ পৰা পানী আনি আমাৰ ঘৰৰ মূল দুৱাৰত ছটিয়াই দিওঁ, তেতিয়া আমাৰ পিতৃপুৰুষসকলো সন্তুষ্ট হয়। ইয়ে কেৱল লক্ষ্মী দেৱীকেই আকৰ্ষণ নকৰে, লগতে পূৰ্বপুৰুষসকলৰ আশীৰ্বাদো লাভ কৰিব পাৰি। তেন্তে আপুনি কি কৰিব লাগিব? পাকঘৰৰ পৰা 1 লোটা বা 1 গিলাচ পানী লৈ আহক। যদি কেতিয়াবা পাকঘৰত পানী নাথাকে, কলহ খালী থাকে, তেন্তে ক'ৰবাৰ পৰা বিশুদ্ধ পানী সংগ্ৰহ কৰি আনিব পাৰিব। সৰ্বোত্তম উপায় হ'ল পাকঘৰৰ পৰাই পানী সংগ্ৰহ কৰাটো। এই পানী নি ঘৰৰ মূল দুৱাৰত ছটিয়াই দিয়ক। এই সৰু কামটো প্ৰত্যেক দিনাই কৰাৰ ফলত আপোনাৰ ঘৰলৈ ইতিবাচক শক্তি আহিব, মা লক্ষ্মীৰ কৃপা বজাই থাকিব, লগতে আপোনাৰ পূৰ্বপুৰুষসকলো সন্তুষ্ট হৈ থাকিব। তেন্তে এতিয়া জানো আহক পানী ছটিওৱাৰ সঠিক পদ্ধতি। আপোনালোক বহুতে এই ভুল কৰে যে 1 লোটা পানী আনি একেবাৰে ঢালি দিয়ে। এইটো সঠিক পদ্ধতি নহয়। সঠিক নিয়ম কি? আপোনাৰ সোঁহাতৰ তলুৱাত অলপ অলপকৈ পানী লৈ ছটিয়াব লাগিব। ক'ত ছটিয়াব? আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত, লগতে আপোনাৰ ঘৰৰ বাউণ্ডাৰীত যিমানবোৰ ঠাই আছে, অৰ্থাৎ ঘৰৰ বাহিৰত যিমানখিনি ঠাই আছে, সেই ঠাইবোৰতো হাতত পানী লৈ অলপ অলপকৈ ছটিয়াই দিব। মনত ৰাখিব যে পানী ছটিয়াই দিয়াৰো মহত্ব আছে, পানী ঢালি দিয়াত নাই, কাৰণ ছটিয়াই দিয়াত থাকে এক ধৰণৰ শ্ৰদ্ধা আৰু নিশুকতা। এইদৰে যদি ঘৰৰ মহিলাসকলে প্ৰতিদিনাই ব্ৰহ্ম মুহূৰ্তত উঠি পাকঘৰৰ পৰা অনা বিশুদ্ধ পানী মুখ্য দুৱাৰত ছটিয়াই দিয়াৰ কাম কৰে, তেতিয়া মা লক্ষ্মী অত্যন্ত সুখী হয় আৰু সেই ঘৰখনলৈ নিয়মিত আহে।
তেওঁৰ আশীৰ্বাদ সেই ঘৰখনত স্থায়ীভাৱে এৰি যায়। সেইখন ঘৰৰ পিতৃপুৰুষ সকলো সন্তুষ্ট হৈ থাকে আৰু সেইখন ঘৰত কেতিয়াও দুখ কষ্টই বাস কৰিব নোৱাৰে। এইটো আছিল প্ৰথম নিয়ম। এইবাৰ কওঁ যে যেতিয়া এই পানী ছটিওৱাৰ আৰু চাফ চিকুণৰ কাম শেষ হৈ যায়, তেতিয়া ঘৰৰ মহিলাসকলে ৰাতিপুৱাৰ পূজা প্ৰাৰ্থনা কৰে, অৰ্থাৎ দ্বিতীয় নিয়ম আৰম্ভ হয়। সেই সময়ৰ পৰা তেন্তে জানি লওক যে দ্বিতীয় নিয়মটো, যিটো প্ৰথম নিয়মৰ পৰিপালন কৰা উচিত। ৰাতিপুৱা পানী ছটিওৱাৰ পিছত যেতিয়া পূজা সম্পন্ন হৈ যায়, তেতিয়া ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত এগছি বন্তি জ্বলাব লাগে। এই বন্তি গছি গোল হ'ব পাৰে, কিন্তু যদি সম্ভৱ হয় দেৱী মা লক্ষ্মীৰ কাৰণে দীঘলীয়া চাকি বন্তি জ্বলালে বেছি শুভ বুলি ধৰা হয়। বন্তি গছি ক'ত ৰাখিব? মুখ্য দুৱাৰৰ যিকোনো এফালে থ'ব পাৰে। সোঁফালে বা বাওঁফালে দিশ লৈ কোনো বাধ্যকতা নাই। এতিয়া গুৰুত্বৰ কথা হ'ল, যিখন ঘৰৰ দুৱাৰমুখত বন্তি জ্বলোৱা হয়, সেই ঘৰখনত মা লক্ষ্মী আনন্দত বাস কৰে। তেওঁ ভাবে যে এই ঘৰখনত তেওঁৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি আছে। সেইকাৰণে তেওঁ তেনে ঘৰত প্ৰৱেশ কৰে আৰু সেই ঘৰখনত তেওঁ আশীৰ্বাদ দি থৈ যায়। কিন্তু যিখন ঘৰত বন্তি জ্বলোৱা নহয়, সেই ঘৰখনৰ পৰা মা লক্ষ্মী ঘূৰি যায় আৰু তেওঁৰ সলনি তেওঁৰ ভনীয়েক দৰিদ্ৰতা অৰ্থাৎ দুখ কষ্ট চিন্তা অৰ্থ অভাৱ ইত্যাদি। প্ৰতিদিন পুৱা পূজা পাঠ কৰাৰ পিছত ঘৰৰ মূল দুৱাৰৰ মুখত এগছি বন্তি জ্বলাওক। এই নিয়ম পালন কৰিলে আপোনাৰ ঘৰলৈ নামি আহিব স্থায়ী শান্তি আৰু সমৃদ্ধি। ইয়াৰ পিছত আহিল তৃতীয় নিয়ম, ৰংগোলী তৈয়াৰ কৰা এটা স্বস্তিক চিহ্ন। আপোনাৰ ঘৰৰ মুখ্য দুৱাৰ মুখত যদি এটা সৰু স্বস্তিক থাকে বা আটা দি তৈয়াৰ কৰা এটা স্বস্তিক চিহ্ন থাকে, তেন্তে মা লক্ষ্মী অত্যন্ত প্ৰসন্ন হয়। ডাঙৰ স্বস্তিক চিহ্ন নহ'লেও হ'ব, এটা সৰু স্বস্তিক চিহ্নই যথেষ্ট। ৰং নাথাকিলে আটাৰে এটা সৰু স্বস্তিক চিহ্ন আঁকিলেও হ'ব। মা লক্ষ্মীয়ে প্ৰত্যেক দিনাই পৃথিৱীত ভ্ৰমণ কৰে আৰু যি ঘৰৰ দুৱাৰত এই শুভ চিহ্ন থাকে, সেই ঘৰত প্ৰৱেশ কৰি নিজৰ আশীৰ্বাদ বৰ্ষণ কৰে। চতুৰ্থ নিয়ম, মূল দুৱাৰৰ সন্মুখত এটা পানী ভৰ্তি কলহ ৰখাটো। এই বহু ডাঙৰ নিয়মটোৰ কথা বহু কম সংখ্যক লোকে জানে, কিন্তু এইটো খুবেই গুৰুত্বপূৰ্ণ। প্ৰতিদিন ৰাতিপুৱা ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত কলহত পানী ভৰাই থোৱাটো উচিত। এইটো লাগিলে মাটিৰ কলহেই হওক, পিতলৰ কলহেই হওক বা ষ্টীলৰ যিকোনো পাত্ৰই হওক। গাঁৱত বা পুৰণা ঘৰত এতিয়াও বহুতেই এই নিয়ম পালন কৰে। এই পানী ভৰ্তি কলহ মানে পবিত্ৰতা আৰু আৰ্থিকতাৰ প্ৰতীক বুলি মা লক্ষ্মীয়ে ভাবে। এই ঘৰখনলৈ তেওঁক সাদৰেৰে আমন্ত্ৰণ জনোৱা হৈছে আৰু সেইকাৰণে তেওঁ এনে ঘৰলৈ আহে আৰু দৰিদ্ৰতা সেই ঘৰখনৰ পৰা দূৰলৈ গুচি যায়। 4টা সংখ্যাৰ 4টা নিয়ম। 1. ৰাতিপুৱা সোনকালে উঠি পাকঘৰৰ পৰা পানী নি ঘৰৰ দুৱাৰত ছটিয়াই দিয়ক। 2. পূজা পাঠ কৰাৰ পিছত দুৱাৰ মুখত এগছি বন্তি প্ৰজ্বলন কৰক। 3. এটা সৰু স্বস্তিক চিহ্ন আঁকক। 4. দুৱাৰৰ সন্মুখত এটা পানীৰে ভৰা কলহ ৰখা। এই নিয়মবোৰ পালন কৰিলে আপুনি আৰু বেলেগকৈ কোনো টোটকা বা ব্ৰত পালন কৰিব নালাগে। নিজেই জীৱনৰ শান্তি, সম্পদ আৰু সুখৰ আগমন দেখিবলৈ পাব। সেইকাৰণে এই পানী ভৰা কলহ গুৰুত্বপূৰ্ণ প্ৰতীক, যি দেখি মা লক্ষ্মী প্ৰসন্ন হয় আৰু সেই ঘৰখনত প্ৰৱেশ কৰে। সেইকাৰণে বন্ধুসকল, আজিৰ পৰাই আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ এটা ছাইডে এটা কলহত বা যিকোনো পাত্ৰত অলপ পানী ভৰাই থৈ দিয়ক। সোঁফালেই হওক বা বাওঁফালেই হওক, যিফালে সুবিধা হয়, কেৱল মাত্ৰ এটা পানী ভৰ্তি পাত্ৰ থৈ দিলেই হ'ব। এই পানীখিনিত একো কৰিব নালাগে, কেৱল ভৰাই থ'লেই হ'ব। মা লক্ষ্মীয়ে যেতিয়া এই পানীৰে ভৰা পাত্ৰটো দেখে, তেতিয়া তেওঁ আপোনাৰ ঘৰলৈ আহিবলৈ আগ্ৰহী হয় আৰু যেতিয়াই মা লক্ষ্মী ৰাতিপুৱাই ঘৰত প্ৰৱেশ কৰে, তেতিয়াৰ পৰাই গোটেই দিনটোলৈ ঘৰখনত শুভ কামবোৰ আৰম্ভ হয়। ঘৰলৈ লাহে লাহে শান্তি আহে। ধাৰ ঋণ থাকিলে সেইবোৰ নোহোৱা হ'বলৈ ধৰে আৰু লগতে অৰ্থৰ সমস্যা লাহে লাহে দূৰ হৈ যায়। এতিয়া আমি আপোনালোকক জনালো যে সেই 4টা নিয়ম, যি মা লক্ষ্মীৰ প্ৰিয়, কিন্তু এতিয়া আমি আপোনালোকক জনাম সেই 4টা ভুল, যিটো দৰিদ্ৰতা যি লক্ষ্মীৰ ভনীয়েকে পচন্দ কৰে। অৰ্থাৎ যাৰ ঘৰত এই 4টা ভুল প্ৰত্যেক দিনাই হয়, সেই ঠাইলৈ লক্ষ্মী নহয়, তাৰ বিপৰীতে দৰিদ্ৰতাই প্ৰৱেশ কৰে। মা লক্ষ্মী আহিলে ঘৰ ভৰি যায় ঐশ্বৰ্যৰে, কিন্তু দৰিদ্ৰতা আহিলে যি আছে সেইবোৰো ধ্বংস হৈ যায়।
সকলো শেষ হৈ যায়। সেইকাৰণে সিদ্ধান্ত আপোনাৰ। আপুনি মা লক্ষ্মীক আমন্ত্ৰণ জনাব বিচাৰেনে দৰিদ্ৰতাক আমন্ত্ৰণ কৰিব বিচাৰে? তেন্তে আহক জানি লওঁ দৰিদ্ৰতা কিদৰে আহে। যেতিয়া আপুনি ৰাতিপুৱা বহু দেৰিকৈ শোৱাৰ পৰা উঠে, হিন্দু শাস্ত্ৰৰ মতে মানুহে সূৰ্য উদয়ৰ আগতে উঠাটো উচিত। কিন্তু যদি কোনো কাৰণত আপুনি ব্ৰহ্ম মুহূৰ্তত উঠিব নোৱাৰে, তথাপিও ৰাতিপুৱা 6 বা 7 বজাৰ ভিতৰততো উঠিবই লাগে। কিন্তু যদি আপুনি 7টাৰ পিছলৈকে শুই থাকে বা দুপৰীয়া সময়লৈকে শুই থাকে, তেন্তে মা দৰিদ্ৰতাই নিজেই কৈছে, এনেকুৱা ঘৰত মই থাকি ভাল পাওঁ। তেতিয়া তেওঁ আপোনাৰ ঘৰত প্ৰৱেশ কৰি নানা ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। আৰু যিখন ঘৰত দৰিদ্ৰতা মায়ে প্ৰৱেশ কৰি পেলায়, সেই ঘৰখনত অশান্তি, অভাৱ আৰু কষ্ট আৰম্ভ হৈ পৰে। সেইকাৰণে ঘৰৰ মহিলাসকলৰ দায়িত্ব যে তেওঁলোকে কেৱল নিজেই নহয়, পৰিয়ালৰ সকলোকে খুব সোনকালে শোৱাৰ পৰা উঠাৰ অভ্যাস গঢ়ি তোলক। যদি সম্ভৱ হয় সূৰ্যোদয়ৰ আগতেই শোৱাৰ পৰা উঠাৰ অভ্যাস কৰিব। মহিলাসকলেতো খুব সোনকালে উঠে, কিন্তু ঘৰৰ পুৰুষ বা ল'ৰা ছোৱালী আৰু শিশুসকলে দেৰিলৈকে শুই থাকে। যদি তেওঁলোকে দেৰিকৈ শোৱাৰ পৰা উঠে, তেন্তে মা লক্ষ্মীতো সেইখন ঘৰলৈ নাহে। তাৰ বিপৰীতে দৰিদ্ৰতাই প্ৰৱেশ কৰিব সেই সুযোগত। ইয়াতে শেষ নহয়, দৰিদ্ৰতা মা প্ৰৱেশ কৰে এনেকুৱা আৰু এটা কাৰণত, যি বহুতেই অৱহেলা কৰে। ৰাতি জোঠা বাচন পাকঘৰত থৈ দিয়া হয়। যদি আপোনাৰ ঘৰত ৰাতি খোৱাৰ পিছত বাচনবোৰ ধুই পেলোৱা নহয়, সেইবোৰ ৰাতিপুৱালৈকে তেনেকৈয়ে থৈ দিয়া হয়, তেন্তে দৰিদ্ৰতা মা ৰাতিপুৱাই সেইখন ঘৰত প্ৰৱেশ কৰে। এইটো খুব গুৰুত্বপূৰ্ণ কাৰণ প্ৰতিদিনাই ৰাতিপুৱা মা লক্ষ্মী যিদৰে পৃথিৱীৰ ভ্ৰমণত ওলাই আহে, সেইদৰে দৰিদ্ৰতা মাও ঘূৰে। যিখন ঘৰত মা লক্ষ্মীৰ পচন্দৰ পৰিৱেশ নাথাকে, সেই ঘৰখনকেই দৰিদ্ৰতাই বাছি লয়। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।